নমস্কাৰ গাইজ মই জীয়াই থকা বজাতে আজি এনেকুৱা এটা ভিডিঅ' বনাব লগা হ'ব মই কেতিয়াও ভবা নাছিলোঁ তো তোমালোকে অলৰেডি চাগে খবৰটো পালা ঠিক আছে তো এইখন ফটো তোমালোকে চাগে অলৰেডি পালাই চাগে তো মানে কি মোৰ সঁচাকৈ জুবিন দাই এনেকুৱা এটা হোৱাৰ পৰা মোৰ মানে বিশ্বাসটো হোৱা নাই লগতে দুখ লগা নাই মানে কাৰণ কোনোবা এজন ঢুকালে বুলি বিশ্বাস কৰিব পাৰিলেহে তুমি মানে দুখটো হ'ব তো বহুত বেছি বেয়া লাগি আছে আৰু মই এনেকৈ আহিছোঁ এখন নদী পাৰত বহি আছোঁ মানে তো মই ঘৰতো ভিডিঅ'টো বনাব নোৱাৰিলোঁ ভালকৈ তো য'তে পাইছোঁ তেনেকৈ ভিডিঅ'টো মই বনাই দিছোঁ আৰু তো এতিয়া জুবিন দা য'তে আছে তাই ভালে থাকক আৰু বেছি গাইজ ক'ব এতিয়া মন নাই মানে বহুত বেছি দুখত আছোঁ বহুত বেছি কি কৰোঁ মানে একো ভাবি পোৱা নাই গা চা একদম কঁপি আছে তোমালোকৰ যদি যিখিনিয়ে গম পাইছা গম পোৱা সমস্যা তোমালোকৰ একে বজাতে মই জানো কাৰণ অসমৰ এনেকুৱা এজন মানুহ নাই যিয়ে জুবিন দাক বেয়া হ'ব তো একো নাই গাইজ তো ছিংগাপুৰত গৈ এইটো ঘটনা হ'ল তোমালোকে গম পোৱা সাগৰত ঠিক আছে তো যি কেনেকৈ হ'ল কি কথা অলৰেডি গম পালে মই একো সেইবোৰ বিষয়ে নকওঁ ঠিক আছে গাইজ বেছি কৈ থাকিব মন নাই মোক হ'ব দিয়া গাইজ বাই লগ পাম বেলেগ ভিডিঅ'ত